বাহ তোমালোকে মানুহ মাৰি পেলাবা দেই নহয়নো কি ইমাননো বেলেঞ্চ নাই নে তোৰ জোছ কিহৰ জোচ ৰিলছৰ খোজ কাটলৰ ৰিডম নাই তাৰ সি আকৌ ৰিলছ বনাই আছে দে ৰিডম চবৰে আছে একচুৱেলি কি হ'ল গম পাইছা নাই কথাটো তুমি অলপ উঠাচোন আমিতো ৰিলছ বনাই আছো জিলিকি জিলিকা তৰা কাষৰ একোবা মানে পলকতে লোৱা খাবতে কি হল আপুনি কথাটো শুনি লওক কিয় শুনিব লাগে কি শুনিব লাগে ৰিলছত নামত তই ইজনীক পেলাইছ সিজনীক পেলাইছ গোটেইখন ধ্বংসলীলা কৰি দিছ লীলাৰ পুতেক হয় নাই বাৰু হয় কিয় নহয় বাৰু এই তুমি অকণ মনে মনে থাকাচোন আচ্ছা দাদা আপুনি মোৰ কথাটো শুনো নুশুনো মোৰ হিষ্ট্ৰীটো শুনিব লাগিব একদম নুশুনো তোৰ হিষ্ট্ৰীটো মই নুশুনোৱে মই ভাৰতৰ হিষ্ট্ৰী শুনিম মই অসমৰ হিষ্ট্ৰী শুনিম মই আহোমৰ হিষ্ট্ৰী শুনিম তোৰ হিষ্ট্ৰী মই নুশুনো হয় নাই বাৰু হয় নাই বাৰু এইবিলাক চব আপোনাৰ কাৰণে হৈছে ইয়াৰ ৰিলছ বনাবলৈ শিকাইছে মোক এতিয়া মোৰ গাতে দুখ হ'ল হৈছে আপোনাৰ এটা দুখ আহিবি আকৌ